बहकी सभी जुबां है, हम हैं हजारों में। अब की कमी जरा है, हर चीज खास है। अब है जो है वो समा है, तुम रह सकी तो रबा है। अब है जो है वो समा है, तुम रह सके ऐसी जीत। अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है। ফাইনেলি আমি আহি পালোঁ ইয়াত আৰু এইটো লৈ আছে চাগে মানুহ ঢেৰ হৈছে। এতিয়া গৈ পোৱাৰ পিছত গম পাম যে মানুহ কিমান হৈছে। ত' বলক তেনেহ'লে আমি গৈ থাকোঁ। বাকী ৰাস্তা একদম ভাল হয় আৰু একো টেনশ্যন নাই, বাট এইখিনি অলপ বেয়া আছে আৰু বাকী গোটেই ভাল। বকৰ পৰা বেছি দূৰ নহয়। মেলাৰে গৈছোঁ মানুহ ইয়াতে আমি এতিয়া গাড়ীখন পাৰ্ক কৰি থৈ দিম, তাৰপিছত অলপ আগুৱাই যাম। কি আছে কি নাই সকলোবিলাক চাম আৰু কোনোবাক লগো পাব পাৰোঁ চিনাকি মানুহ। গোটেইবোৰ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। মই এটা কথা মানে ভাবিছোঁ যে মই যিমানবোৰ বকৰ ওচৰ পাজৰ বা ছয়গাঁৱৰ ওচৰ পাজৰ যিমানবিলাক ৱাটাৰফল কাভাৰ কৰিছোঁ আজিলৈকে মোৰ চেনেলটোত, চব গোটেইবিলাকতে ল'ৰা মানে গা পা ধুবৰ কাৰণে যায়। কিন্তু এইখন চাগে এনেকুৱা মানে এইটো এনেকুৱা জলপ্ৰপাত বুলি ক'ব পাৰি বা এইটো নদী টাইপৰ। চ' ইয়াত ল'ৰাও আহিব পাৰে, ছোৱালীও আহিব পাৰে দেখি। চ' আজি আমি আহিছোঁ আমৰেংকণাত আৰু এই দেখিছে মোৰ পিছপিনে একদম মেলাৰ নিচিনা হৈছে জেগাবিলাক। আৰু ইয়াতে এই কৰোণাৰ সময়তো যে মানুহখিনি আহিছে খুব কিন্তু ডাঙৰ কথা। আৰু প্লাছ মানুহখিনি কিন্তু একো ভয় চয় নাই কৰোণাৰ প্ৰতি, একদম মেলা ছিষ্টেমৰ হৈছে। একদম পিছপিনে মানুহ কেৱল মানুহ। আৰু অলপ আগত আমি 10 টকাৰ টিকট এটা কাটি আহিছোঁ। আৰু তাৰপিছত এতিয়া অলপ আগত যাম এনেকুৱা ঠাইত আৰু বিশেষকৈ অলপ যদি বতৰটো ডাৱৰীয়া কৰে তেনেহ'লে বৰষুণ অহাৰ চান্স। চ' অলপ ভয়ো লাগিছে, বৰষুণ আহিব যেন অনুভৱ হৈছে। পূৰা ওপৰত ক'লা ক'লা ডাৱৰ পৰিছে আৰু আগত মানুহ পূৰা আছে। চবেই পানীত ইমান গৰম, সেই গৰমৰ কাৰণে চবেই পূৰা পানীত আৰু উমলি থকাৰ নিচিনা হৈছে। কোনোবাই গা ধুই আছে, কোনোবাই বহি আছে, চবেই নিজৰ নিজৰ কাম কৰি আছে। অলমষ্ট বৰষুণ দিলে আৰু বাপৰে এয়া আমৰেংকণা হয় আৰু ইমান সুন্দৰ পৰিৱেশ। মানুহবোৰ চবেই আহিছে ইয়াতে। আমি অলপ আগত যাম আৰু চাম কেনেকুৱা কি পৰিৱেশ আছে। বাপৰে ইয়াত এটাই শব্দ, মানুহ যিমান থাকিলে কিন্তু মানুহৰ শব্দ একো শুনা নাযায়, কেৱল পানীৰ শব্দ শুনা পোৱা যায়। আৰু এয়া দেখিছে বকৰ পৰা 15 কিলোমিটাৰ হ'ব ইয়ালৈকে। আৰু আগতো আছে মানে এটা নদী টাইপৰ, তো ওপৰৰ পৰা পানীখিনি আহি পেলাই এনেকৈ এই দেখিছে গোটেইবিলাক ইয়াতে আছে। মানুহবিলাকে গা পা ধুই আছে, কোনোবাই বহি আছে। আৰু ইয়াতে পিকনিকৰ নিচিনা এক পৰিৱেশ হৈছে। ওপৰত পিকনিক খোৱাৰ নিচিনাকৈ মানে যিখিনি ঘৰতে বনাই কোনে আনিছে তাতে আঞ্জা চাঞ্জা যিবিলাক আছে ভাত পানী। চ' ইয়াতে মানে সৌন্দৰ্যটো উপভোগ কৰি আৰু ইয়াতে অহাৰ মানুহ বেছি অহাৰ আৰু এটা কাৰণো থাকিব পাৰে যে যিহেতু বকৰ পৰা ওচৰ হয়। আকৌ এটা আৰু আছে চিলডুবি বুলি, সেইটোত অলপ দূৰ হয় বকৰ পৰা। চ' আমৰেংকণা যিটো হয় বকৰ পৰা খুব ওচৰ হয়। চ' ইয়াত মানুহখিনি আহিবৰ কাৰণে সুবিধা। আগতে কৈছোঁ যদি ইয়াতে অলপ ডাৱৰটো কিবা হয়, ক'লা ক'লাকৈ মেঘবিলাক হয় ন, তেতিয়া গম পোৱা যায় যে বৰষুণ আহিব। আৰু তেনেকৈ যদি কৰে ন, বৰষুণ অহাটো ঠিকছে। চ' এতিয়া বৰষুণ দিছে আৰু আমি এতিয়া দোকানত মানে এতিয়া আমি ৰৈ আছোঁ। চ' যেতিয়া শেষ হ'ব চ' তাৰপিছত আমি আৰু অলপ চাব লগা ঠাই আছে। চ' এয়া বৰষুণ দিয়াৰ পিছৰ একদম মানে ঠাইবিলাক জিপজিপীয়া হৈ গৈছে চাৰিওপিনে।
আৰু বৰষুণ বহুতাকে হ'ল, আধা ঘণ্টামান বৰষুণ পৰিছে আৰু এতিয়া বৰষুণ দিয়াৰ কাৰণে চাগে নদীত পানীও বেছি বাঢ়িব এতিয়া আৰু জলপ্ৰপাতে যিহেতু ওপৰৰ পৰা আহিছে চ' নদীও ক'ব পাৰি চ' এতিয়া পানীটো বাঢ়িব এতিয়া বাঢ়াৰ পিছতো ভাল লাগিব আৰু এনেকুৱা মানুহ আছে কিছুমান যি এতিয়া আছেই তাতে বা মানুহকেইজন দেখোন বতাহ বৰষুণ দিলেও ইয়াতে আছে নদীখনতে আমি আৰু ভিতৰত থাকিলোঁ দোকানৰ ভিতৰত এতিয়া ইহঁতে দেখোন ইয়াতে আছে আমি চাগে বহুত ভয় কৰি আছিলোঁ বৰষুণ দিয়াৰ কাৰণে बहकी सभी जुबां है हम हैं हजारों में अब की कमी अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है जरा है हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ আৰু কেনেকুৱা পাইছে জনাব এই ঠাইখিনিৰ বিষয়ে যদি কিবা জানিবলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰি পেলাই আপোনালোকে জনাব পাৰিব